গায়ে দেবো এই আপনাদের আবেদন করতে হবে মাত্র Aku bunga terbunuh bunda sang bunga বৰমণি আগবঢ়াব বিচাৰে বৰমণি সংগ্ৰহ বিভাগৰ কাৰ্যালয়ত সুপৰিকল্পিতভাৱে পালন কৰি অহা ৰাস মহোৎসৱলৈ যিসকল ভক্তপ্ৰাণ ৰাইজে বৰমণি আগবঢ়াব বিচাৰে বৰমণি সংগ্ৰহ বিভাগৰ কাৰ্যালয়ত জমা দিয়াৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ধন্যবাদ। কৃষ্ণ সংস্কৃতিৰ পূৰ্ণতিথি শ্ৰী শ্ৰী হৰিমন সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত সুপৰিকল্পিতভাৱে পালন কৰি অহা ৰাস মহোৎসৱলৈ যিসকল ভক্ত বৰমণি সংগ্ৰহ বিভাগৰ কাৰ্যালয়ত জমা দিয়াৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। 91 সংখ্যক ৰাস মহোৎসৱলৈ স্বাগতম। আধ্যাত্মিক সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত সংখ্যক ৰাস মহোৎসৱলৈ স্বাগতম। আধ্যাত্মিক সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত সুপৰিকল্পিতভাৱে Yes.
দৰদৰ প্ৰতি দুৰ্বল হৈছে কৃষ্ণ এই কংস কেতিয়াও দুৰ্বল নহয় কেতিয়াও নহয় আৰু তোমাৰ লগত যুদ্ধ কৰি মই কেতিয়াও মোৰ নিজকে সেৱা কৰিব নোখোজো সামান্য ভালক হৈ নহল আজি আজি মোৰ জীৱন ধন্য হে মা পূৰ্বজন্মত তুমি কাৰ মনি আছিলা তোমাৰ মন আছে 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 তোমাৰ হাতত মোৰ মৃত্যু কৰে মই অপৰাধ সম্পৰ্ক প্ৰতিটো ধৰ্মৰে ফল তুমি যি ধৰ্ম কৰিছা তাৰে তুমি ফল আৰু মোৰ হাতত তোমাৰ মৃত্যু এই বিধেৰ বিধান কৃপা কৰা ভগৱান তোমাৰ স্মৰণত ভগৱান ঠাই দিয়া তোমাৰ স্মৰণত Ready na jago. বিভাগৰ মুখ্য প্ৰবক্তা তথা এগৰাকী বিশেষ পৰিৱেশিত ব্যক্তি আমাৰ শ্ৰদ্ধাৰ কুমুদ চন্দ্ৰ ৰাভা আচাৰ্য পোনপ্ৰথমে ৰাভা আচাৰ্যক ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পৰম শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ আহক আমি উপভোগ কৰোঁ ৰাভা আচাৰ্যৰ দ্বাৰা এটি সুগন্ধ্য সংগীত অনুষ্ঠানত উপস্থিত থকা ৰাইজ অনানুষ্ঠানিক শিক্ষাৰে মই গীত গাব শিকিছোঁ অসমৰ সিজুৱে পৰা তিৰাই থাকিব থাকোঁ যি গীতে অসমৰ জনগণক সকীয়াই দিয়ে যেন তেনে এটি দিন পুনৰ উভতি নাহে মই তেখেতৰ গীতটো গাবৰ কাৰণে চেষ্টা কৰিছোঁ বজাই দিবৰ কাৰণে অনুৰোধ জনাইছিলোঁ নির্বাচনী মোৰ ভাইটি নেপালো খবৰ জানলে খবৰ জানলে কোথায় হ্যাঁ
এতিয়া সোমাবা নেকি এইটো যোৱা Kok dice aku itu? Hah? Ngopol-ngopol pa tayo. তুমি রক্ষা করা বহুদেব, তোমার প্রতিশ্রুতি তুমি রক্ষা করা। সকল উচ্চম এটি তোমার সর্ব দুঃখ করা নয়, কিন্তু কিন্তু এই কন্যা তুমি মারিয়ে ফেলাবা, দাদা মারিয়ে ফেলাবা। কি করি কন্যা কন্যা সন্তান খুঁজিল তোর গর্ভ নাই নাই ই কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। তই মায়াত বন্দী হৈ মিছা কথা কৈছ দৈব কি দে সন্তান মোৰ হাতত তুলি দে। দৈৱকী মিছা কথা কোৱা নাই। আমাৰ কন্যা সন্তান জন্ম পাইছে দাদা, কন্যা সন্তান জন্ম পাইছে। তাৰ মানে দেৱতাই মোৰ লগত ছলনা কৰিছে, এই কংসৰ লগত ৰাজনীতি কৰিছে। আৰে শুনা দেৱগণ, কন্যা হ'ল মোৰ চিৰশত্ৰু, গতিকে মই জীয়াই নাৰাখো, জীয়াই নাৰাখো। দৈব কি দে 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 তোৰ সন্তানক মোৰ হাতত তুলি দে। নাই নাই দে সন্তানক মই মাৰিছো আৰু তোকো আজি মাৰি পেলাম। মই যোগমায়া তোৰ শত্ৰু সকলক কৰিছে নন্দ শ্ৰীকৃষ্ণ ৰূপে। সাৱধান কংস সাৱধান, তোৰ শত্ৰু আহিছে তোক বধ কৰাৰ বাবে।